প্ৰাণীসমূহৰ আয়ুস কাৰ কিমান চাওঁচোন আহক। তিমি 500 বছৰ, কুম্ভীৰ 200 বছৰ, ঈগল 100 বছৰ, ৰাজহাঁহ 100 বছৰ, গড় 40 বছৰ, মাছ 40 বছৰ, ঘোঁৰা 30 বছৰ, কাছ 300 বছৰ, হাতী 100 বছৰ, বান্দৰ 40 বছৰ, ফেঁচা 75 বছৰ, ভালুক 35 বছৰ, শিয়াল 15 বছৰ, কপৌ 40 বছৰ, কুকুৰা 14 বছৰ, গৰু 15 বছৰ, মেকুৰী 13 বছৰ, বাঘ 20 বছৰ, মৌৰা চৰাই 30 বছৰ, পাৰ 20 বছৰ, কাউৰী 50 বছৰ, ভেড়া 12 বছৰ, গাহৰি 25 বছৰ, সিংহ 20 বছৰ,